বন্ধুসকল আপোনালোকক আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকে চলাই থকা সেই এন্ড্ৰইড মোবাইলটোৰ কিপেডখনৰ কিছুমান সিক্ৰেট কোডৰ বিষয়ে জনাব বিচাৰিম যিকেইটা কোডৰ বিষয়ে জানিলে আপোনালোকে আপোনালোকৰ সেই ফোনটোৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকে হয়তো এই কোড কেইটাৰ বিষয়ে বিভিন্ন ধৰণৰ বিপদৰ পৰা বাচি থাকিব পাৰিব সেয়ে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব বন্ধুসকল টেক পাপু চেনেলৰ নতুন এটা ভিডিওলৈ পুনৰ স্বাগতম জনাই আজিৰ এই ভিডিওটো আৰম্ভ কৰো আহক এটা আমি প্ৰথমতে আলোচনা কৰো আহক আউটগোইং কলৰ বিষয়ে অৰ্থাৎ আপোনালোকে হয়তো আপোনালোকৰ মোবাইলটো বিভিন্নজনে ইউজ কৰিব পাৰে কিন্তু আপুনি গম নোপোৱাকৈ আপোনাৰ সেই মোবাইলটোৰ পৰা বিভিন্নজনে বিভিন্ন নম্বৰত ফোন কৰি থব পাৰে যাৰ ফলত আপুনি বিপদত পৰিব পাৰে কিন্তু বন্ধুসকল আজি আপোনালোকক এনেকুৱা এটা কোড কম যিটো কোডৰ পৰা আপোনালোকে আপোনালোকৰ সেই আউটগোইং কল সাৰ্ভিসটো বন্ধ কৰি দিব পাৰিব যাৰ ফলত আপোনালোকে বিভিন্ন ধৰণৰ বিপদৰ পৰা বাচি থাকিব পাৰিব সো কেতিয়াবা আপোনালোকে আপোনালোকৰ লগৰজনে ফোন কৰি বিভিন্নজনক গালি দিব পাৰে যাৰ ফলত আপুনি বিপদত পৰিব পাৰে সেয়ে বন্ধুসকল আপুনি ইউজ নকৰা সময়ত আপোনাৰ মোবাইলটোৰ আউটগোইং সাৰ্ভিসটো আপুনি আপোনাৰ কিপেডখনত এটা নাম্বাৰ ডায়াল কৰি অফ কৰি দিব পাৰে আৰু সেই নাম্বাৰটো হৈছে বন্ধুসকল *#T1# আপোনালোকে এই নাম্বাৰটো আপোনালোকৰ কিপেডখনত ডায়াল কৰিব ডায়াল কৰাৰ পিছত আপোনালোকে কোনটো সিমৰ আউটগোইং সাৰ্ভিসটো বন্ধ কৰিব বিচাৰে সেই সিমটোৰ পৰা কলিং কৰিব কলিং কৰাৰ লগে লগে আপোনালোকৰ যেটো আউটগোইং সাৰ্ভিস আছে সেইটো ব্লক হৈ যাব তাৰ পিছত আপোনালোকৰ লগৰজনে আপোনাৰ মোবাইলটো পালেও কাউলৈ ফোন কৰিব নোৱাৰিব ঠিক আছে তাৰ পিছত যদি আপোনালোকৰ দৰকাৰ হয় আপোনাৰ যেতিয়া দৰকাৰ হয় বেলেগক ফোন কৰিব তেতিয়া হলে আপোনালোকে সেই সাৰ্ভিসটো পুনৰ ডিএক্টিভেট কৰি লব তাৰ বাবে আপোনালোকে ডায়াল কৰিব লাগিব #T1# এই নাম্বাৰটো ডায়াল কৰি দিব ডায়াল কৰি দিয়াৰ লগে লগে আপোনালোকৰ আগৰ যেটো আউটগোইং সাৰ্ভিস ব্লক হৈছিল অৰ্থাৎ সেইটো ডিএক্টিভেট হৈ যাব তাৰ পিছত আপোনালোকে যাক বিচাৰে ফোন কৰিব পাৰিব আৰু বন্ধুসকল এতিয়া আমি জানো আহক 2 নম্বৰ সিক্ৰেট কোডটোৰ বিষয়ে এটা সব বন্ধুসকল কেতিয়াবা আপোনালোকৰ মোবাইলটো কোনোবাই পালে আপোনালোকৰ কল মেছেজ কোনো বেলেগ নম্বৰত ফৰৱাৰ্ড কৰি দিব পাৰে হয়তো আপুনি গম নোপোৱাকৈ আপোনালোকৰ মেছেজসমূহ ফৰৱাৰ্ড কৰি দিব পাৰে আপোনাৰ কলসমূহ ফৰৱাৰ্ড কৰি দিব পাৰে সেই বিষয়ে আপোনালোকৰ কিপেডত কিছুমান নাম্বাৰ ডায়াল কৰি আপোনালোকে চেক কৰি চাব পাৰে যে আপোনাৰ নম্বৰখিনি অৰ্থাৎ আপোনাৰ নম্বৰটোৰ পৰা কল মেছেজ কাৰোবালৈ ফৰৱাৰ্ড কৰি থৈছে নেকি সো তাৰ বাবে আপোনালোকে ডায়াল কৰিব লাগিব *#21# আপোনালোকে এই নাম্বাৰটো টাইপ কৰিব টাইপ কৰাৰ পিছত ডায়াল কৰি দিব তাৰ পিছত আপোনালোকে গম পাই যাব যে আপোনাৰ নাম্বাৰটোৰ পৰা কাৰোবালৈ ফৰৱাৰ্ড কৰি থৈছে নেকি ইতিমধ্যে মোৰ নাম্বাৰটোৰ পৰা কাৰোলৈ ফৰৱাৰ্ড কৰি থোৱা নাই সেয়ে ইয়াত দেখিছে নট ফৰৱাৰ্ড দেখুৱাই দিছে সো তাৰ পিছত এতিয়া আমি আলোচনা কৰো আহক 3 নম্বৰ সিক্ৰেট কোডটোৰ বিষয়ে যিটো কোডৰ বিষয়ে আপোনালোকৰ সেই এন্ড্ৰইড মোবাইলৰ কিপেডখনত টাইপ কৰি দিব টাইপ কৰি দিয়াৰ পিছত আপোনালোকৰ ফোনটোৰ সবিশেষ ইনফৰমেশনখিনি জানিব পাৰিব সো তাৰ বাবে আপোনালোকে ডায়াল কৰিব লাগিব ***4636#** আপোনালোকে যেতিয়া ডায়াল কৰিব ডায়াল কৰাৰ পিছত দেখিছে আপোনালোকে যিখিনি ফোন ইনফৰমেশন আপোনালোকৰ ওয়াইফাই ইনফৰমেশন এই সকলোখিনি আহি যাব আৰু ইয়াৰ পৰা আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ IMEI নম্বৰ ফোন নম্বৰ সকলোখিনি আপোনালোকৰ ডিটেইলছ এই সেটিংছটোৰ অৰ্থাৎ এই কোডটো ডায়াল কৰি চাব পাৰিব তাৰ পিছত বন্ধুসকল এতিয়া আমি আলোচনা কৰো আহক 4 নম্বৰ টিপছটোৰ বিষয়ে অৰ্থাৎ 4 নম্বৰ সিক্ৰেট কোডটোৰ বিষয়ে বিভিন্ন সময়ত আপোনালোকৰ ফোনটোৰ যেটো IMEI নম্বৰ কি নম্বৰটো প্ৰয়োজন হৈ থাকে সেয়ে আপোনালোকে আপোনালোকৰ সেটিংছত গৈ বিচাৰি ফুৰাতকৈ আপোনালোকে আপোনালোকৰ কিপেডত এটা নম্বৰ ডায়াল কৰি দিয়ক আৰু লগালগ আপোনালোকৰ IMEI নম্বৰটো শো কৰি যাব সেই বন্ধুসকল আপোনালোকে IMEI নম্বৰটো যদি ডাইৰেক্ট আপোনালোকৰ কিপেডৰ ডায়ালাৰৰ সহায়ত জানিব বিচাৰে তেতিয়া আপোনালোকে টাইপ কৰিব লাগিব *#06# ডায়াল কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো IMEI নম্বৰ এইটো আপোনালোকৰ স্ক্ৰিনত শো কৰিব আপোনালোকে ইয়াৰ পৰা জানি ল'ব পাৰিব আৰু এতিয়া বন্ধুসকল আমি জানো হক 5 নম্বৰ সিক্ৰেট কোডটোৰ বিষয়ে যেটো আমাক অতি প্ৰয়োজন বুলি ভাবো যেহেতু আপুনি কেতিয়াবা আপোনালোকৰ কোনোবা নম্বৰ আপোনালোকক কল কৰি ডিস্টাৰ্ব থাকিলে আপোনালোকে ৱেটিংত কি নম্বৰটো কৰি দিব পাৰে কিন্তু আপোনালোকে বিভিন্ন ধৰণৰ সেটিংছ কৰি লোৱাতকৈ আপোনালোকৰ কিপেডখনতে কিছুমান নম্বৰ ডায়াল কৰি অৰ্থাৎ এটা সিক্ৰেট কোড ডায়াল কৰি আপোনালোকে ৱেটিং কৰি থব তাৰ বাবে আপোনালোকে ডায়াল কৰিব লাগিব সেই সাৰ্ভিসটো এক্টিভেট কৰিবৰ কাৰণে *40# ডায়াল কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডায়াল কৰি দিব সিমটোৰ পৰা তাৰ পিছত আপোনালোকে কল ফৰৱাৰ্ডিং যেটো সাৰ্ভিস সেইটো কল ৱেটিং যেটো সাৰ্ভিস সেইটো এক্টিভ হৈ যাব আপোনালোকে যদি সেই সাৰ্ভিসটো ডিএক্টিভেট কৰিব বিচাৰে তেতিয়া আপোনালোকে ডায়াল কৰি দিব #40# তাৰ পিছত আপোনালোকৰ যেটো কল ৱেটিং সাৰ্ভিস সেই সাৰ্ভিসটো ডিজেবল হৈ যাব আৰু আপোনালোকে ইতিমধ্যে আমি 6 নম্বৰ কোডটোৰ বিষয়ে জানো আহক 6 নম্বৰ কোডটোৰ বিষয়ে জনাৰ আগত বন্ধুসকল এটা কথা ক'ব বিচাৰিম যে আপোনালোকে যদি কাৰোবালৈ ফোন কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ নম্বৰটো সেই যিজন ব্যক্তিলৈ ফোন কৰে তাৰ মোবাইলৰ স্ক্ৰিনত শো নকৰে তাৰ বাবে আপোনালোকে ডায়াল কৰিব লাগিব অৰ্থাৎ এই সিক্ৰেট কোডটো ডায়াল কৰাৰ পিছত আপুনি যালৈ ফোন কৰে তেতিয়া তাৰ মোবাইলত আপোনাৰ নম্বৰটো নেদেখায় সো তাৰ বাবে আপোনালোকে ডায়াল কৰিব লাগিব
#31# আপোনালোকে এই ছাৰ্ভিচটো ডায়েল কৰি দিয়াৰ পিছত আপোনালোকে ডাইৰেক্টলি ডায়েল কৰি দিব তাৰ পিছত আপোনালোকৰ আউটগোয়িং যিটো ছাৰ্ভিচ কলাৰ আইডি থাকে সেইটো হাইড হৈ যাব বেলেগৰ মোবাইলত আপুনি যেতিয়া ফোন কৰিব তাৰ মোবাইলত আপোনাৰ নম্বৰটো নাহে ঠিক আছে বন্ধুসকল এইখিনি কৰি ইনফৰমেশ্যন দিবলৈ ভিডিঅ'টো বনালোঁ আৰু নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আৰু এটা লাইক কৰি দিয়ক বহুত কষ্টৰে ভিডিঅ' বনাইছোঁ যিহেতু আৰু যিসকলে এই কোডকেইটাৰ বিষয়ে ইতিমধ্যে জনা নাই তেখেতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ আহিছিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত লোৱা সেই বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব কিয়নো বন্ধুসকল মই এনেকুৱা বিভিন্ন ধৰণৰ টেকনিকেল তথা এডুকেশ্যনেল ভিডিঅ' আনি থাকোঁ এই চেনেলটোৰ জৰিয়তে ঠিক আছে বন্ধুসকল আকৌ এটা বেলেগ ভিডিঅ' লগ পাম জয় অসম মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম